আজি মোৰ এইটো ফাৰ্ষ্ট ব্লগ এইটো ষ্টাৰ্টিং কৰিছোঁ আজিৰ পৰা নাজানো আৰু কিমান পাৰ জানিছোঁ বা নেজানিছোঁ ৰাতিপুৱা শুই উঠি গা পা ধুই একাপ গৰম পানী খোৱাটো মোৰ এইটো অভ্যাস আপোনালোকেও খাবচোন যদি যি হওক কিছুমানে খায় বহুতে খায় ৰাতিপুৱা শুই উঠিয়ে গৰম পানী উতলা গৰম পানীও খাব পাৰে নহ'লে কুহুমীয়া গৰম পানীও খাব পাৰে মই অকল গৰম পানী মানে উতলা গৰম পানীটো অকণমান ঠাণ্ডা কৰি পেলাই খাওঁ তেতিয়া ভাল লাগি থাকে বহুতখিনি এনাৰ্জি পোৱা গতে লাগে আপোনালোকেও খাবলৈ চেষ্টা কৰিব আজি বিশ্বকৰ্মা পূজা তাকে ভাবিলোঁ আপোনালোককো বিশ্বকৰ্মা পূজাৰ আমাৰ ঘৰৰ পৰিৱেশটো অকণমান দেখাওঁ ভাল লাগে চাই পেলাই আনে দেখা দেখে চাওঁ কিন্তু নিজেও কেতিয়াবা দেখাবলৈ মন যায় কিনো কৰোঁ দিনটোত সেইখিনি পাৰোঁ আপোনালোকেও তাৰপৰা কিছুমানে শিকিব পাৰিব তাত কি মানে কৰিলে মানে আপোনালোকে সফল হ'ব পাৰিব দিনটোত ব্যস্ততাখিনি থাকিলে মানে মনটো বহুত ভাল লাগি থাকে আৰু শৰীৰটো ভাল হৈ থাকে মই সকলোখিনি কামেই মানে সকলো মানে কি চিলাইৰ পৰা আৰম্ভ কৰি ঘৰত কিবা কিবি সৰু সুৰা কাম বা ফুল চুল ৰোৱা কাম ফুল দেখিছেই এয়া ছাইডত ফুলখিনি ভাল পাওঁ যেতিয়া আৰু কিবা কিবি কাম থাকে সেইখিনি আপোনালোকক অকণমান অকণমানকৈ দেখাবলৈ চেষ্টা কৰিছোঁ আগলৈ আৰু দেখাই যাম চাই থাকিব আৰু এতিয়া দেখাম আমাৰ পিছফালে থকা গাড়ীকেইখনত ধুনীয়াকৈ দেখাই পূজা চূজা কৰি বেলুন চেলুন দি আৰু তাত মালা চালা পিন্ধাই ধুনীয়াকৈ মানে ধূপ চুপ দি পেলাই পূজা অৰ্চনা কৰি থৈছে তাই চাইকেলকেইখনতো কৰি থৈছে ৰাতিপুৱাই গাড়ীকেইখন ধুই মেলি পেলাই পূজা চূজা কৰাৰ আমেজটো বেলেগ ভাত এতিয়ালৈকে দিয়া নাই দিব আনি থৈছে মই দেখাইছোঁ ৰ'ব আপোনালোকক আজিৰ প্ৰসাদকেইটা দেখাত যেনেকৈ ৰংচকীয়া খোৱাটো কিন্তু তেনেকৈ সিমানেই সোৱাদ দেই ইয়াত দিছোঁ আমি মগু ডালিম নাৰিকল পিচি আৰু অকণমান মৰাণ আদা আৰু দুটামান কাজু আৰু এয়া হৈছে মিঠাই বিশ্বকৰ্মা পূজা বুলি ক'লে মিঠাই নহয় জানো আৰু মিঠাই দুটামান দি পেলাই সৰু সৰু ল'ৰা ছোৱালীখিনিকে মাতিছোঁ আমি ওচৰৰ আৰু সেইখিনিয়ে মই ভাবোঁ সৰু সৰু ল'ৰা ছোৱালীখিনিক সন্তুষ্ট কৰিব পাৰিলে যথেষ্ট আৰু তাহাঁতৰ আশীৰ্বাদটো সদায় পবিত্ৰ যেন মোৰ লাগে এই চাকিগছ মই কিয় আৰু ক'ত জ্বলাইছোঁ সেইটো বেলেগ এটা ভিডিঅ'ত দেখাইছোঁ কিয় কিন্তু এই চাকিগছ মোৰ কাৰণে বহুত বিশেষ কি কিনিম বুলি তই দেখোন চিঞৰি চিঞৰি আহিছে নেকি যে বিশ্বকৰ্মা কি বুলি এই বাই 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 আৰু এইজনী আমাৰ দেহাজনী দেই তাইহে জানে কাকনো বাই বাই দিছে দুখনমান গাড়ী আহি পালেহি আৰু দুখনমান পাবলেহি নেপালেহি আহি পেলাই অলপ পূজা কৰা নহ'ল আৰু শেষত এলেক্সাক লৈ পেলাই এপাক ওলাই আহিলোঁ
আৰু তাই ফুৰিবলৈ পালেতো কথাই নাই, কি যে ফূৰ্তি। এই গাড়ীখনৰ পৰা মূৰটো বাহিৰলৈ ওলাই গৈ বাহিৰৰ ৰাস্তাৰ মানুহ চাই চাই জোকাৰি যায়, আৰু তাই সিমানেই বাহিৰলৈ বেছিকৈ ওলায়। আপোনালোকক বহুত বহুত ধন্যবাদ মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে, আৰু আজিলৈ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ।